হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কুলদীপ দাস। এতিয়া আমি মূল প্ৰৱেশ দুৱাৰেদি ভিতৰত যাবলৈ ওলাইছোঁ। এই গণকুছি সত্ৰখনক দুজনা গুৰুৰ মিলন ক্ষেত্ৰ বুলিও জনা যায়। হোলীৰ সময়ত ইয়াত গোসাঁইক ৰখা হয়। কৃষ্ণ কৃষ্ণ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা এইটো হৈছে পাটনাট। গণকুছি সত্ৰৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাট। এইটো হৈছে শ্ৰী শ্ৰী ৰামাতৈৰ পিঠি। এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে ৰোৱা ৰঙিয়াল ফুল। এয়া আপোনালোকে দেখা পাইছে ৰঙিয়াল ফুল। এয়া হৈছে শ্ৰী শ্ৰী ৰামাতাৰ ফিটি। ইয়াতে বহি আইসকলে নাম ধৰে। এয়া আপোনালোকে দেখা পাইছে মাধৱদেৱৰ সত্ৰ। ইয়াতে মাধৱদেৱ 18 বছৰ 6 মাহ আছিল আৰু শংকৰ গুৰু আছিল পাটবশীত 18 বছৰ 6 মাহ। ইয়াৰ পৰা গণকুছিৰ পৰা মাধৱদেৱ গুৰু হেৰিকলৈকে যায়, পাটবশীক দৈনিক যাই তেওঁৰ লগত শংকৰ গুৰুৰ লগত এই নাম প্ৰসংগ যোগদান কৰিছিল। আৰু লাষ্টবাৰৰ কাৰণে শংকৰ গুৰু যেতিয়া মধুপুৰক যাব আহে, মধুপুৰক যাব আহোঁতে ইয়াতে শংকৰ গুৰু এক ৰাতি থাকে। এক ৰাতি থাকি এই দুজনে এখন পাত্ৰত ভাত খাইছিল। তাৰমানে তেওঁৰ পাত্ৰৰ পৰা একমুঠা আনি খালাক আৰু তেওঁৰ পাত্ৰৰ পৰা তেওঁ একমুঠা আনি সেনে খালাক। সেই মানে একেলগে খাই এখন শয্যাত শুইছিল। এখন শয্যাত শুবাৰ মাধৱ গুৰুৰ ইচ্ছা নাছিল। মাধৱ গুৰু হ'ল শিষ্য আৰু শংকৰ গুৰু হ'ল গুৰু, গতিকে গুৰু আৰু শিষ্যই একেলগে বাগাত দিয়াত অলপ টান পায়। টান পোৱা দেখি থাকিবৰ ইচ্ছা কৰা নাছিল। তেতিয়া শংকৰ গুৰুই বোলে নহয়, তুমি ইয়াতে শুবাই লাগিব। এই বুলি কোৱাত খুব জোৰ জবৰ কৰাত এহাতমান পাওছে তেওঁ মাধৱ গুৰু শুইছে নিশ্চয়। পোৱাৰ পাছত ৰাতি নিশা 12টা-1টামান বজাত দুজন গুৰু এটা হৈছিল। মাধৱ গুৰু আৰু শংকৰ গুৰু দুজন গুৰুই এটা হৈছিল। সেইকাৰণে আমাৰ এই গণকুছি মিলন ক্ষেত্ৰ বুলি কয়, দুজনা গুৰু মিলন ক্ষেত্ৰ গণকুছি বুলি কয়। দুজন গুৰু এটা হৈছিল। হাত চাৰিখন মানুহ এটা, হাত চাৰিখন চতুৰ্ভুজ মূৰ্তি ধৰি হাত চাৰিখন আৰু মানুহ এটা উচ্চাৰণে হৈ ইয়াতে শুলা। খোৱাৰ পাছত ৰাতিপুৱা উঠাৰ পাছত বিছনাত যে দেখে মাধৱ গুৰু এটা খুব লাল নৰম গুটি বিছনাত পৰি আছিল। তেতিয়া শংকৰ গুৰুক ক'লা যে বা এইটো দেখোন শয্যাত গুটি পালোঁ, বোলে এই গুটিটো তুমি গা ধোৱা শিলৰ গুটিত গজা মাৰি থোৱা। গজা মাৰি থোৱাৰ পাছত 3 দিন নাচইবা। 4 দিনৰ দিনা তোমাৰ পাত দুটা আৰু ফুল এক থপনা বাহিৰ হৈছে। এই ৰঙিয়াল ফুল বুলি কয় পূজাত। সেই ফুল বৰ্তমানো জীৱিত আছে আৰু চন্দ্ৰ সূৰ্য থাকে পৰ্যন্ত জীৱিত থাকিব এই ৰঙিয়াল ফুলটো। এই ৰঙিয়াল ফুলে আমাৰ দুজন গুৰুৰ শংকৰ মাধৱ গুৰুৰ চিৰদিন নাম জিলিকি ৰাখিব আৰু এই চন্দ্ৰ সূৰ্য থাকে পৰ্যন্ত এই ফুলজোপা জীৱিত থাকিব। আগতে ইয়াত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰসংগ কৰিছিল। আৰু এইফালে মুখ্যমন্ত্ৰী
দিন ৰাত জ্বলি থাকে মন্ত্ৰী কৰা মুখ্যমন্ত্ৰী। এয়া আপোনালোকে দেখিবলৈ পাইছে গৰুৱাখন এখন। বৰুৱাখন শংকৰদেৱ কিনো তোমাৰ লীলা, কত ৰাতি ভকতক নামেৰে গণকুছি সত্ৰৰ ৰংগমঞ্চ, ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়।